APDCL স্মাৰ্ট মিটাৰৰ বেলেঞ্চ শেষ মোবাইলৰ পৰাই 2 মিনিটত ৰিচাৰ্জ কৰক কেনেকৈ কৰিব লাগে এতিয়াই চাওক নমস্কাৰ মই কুমাৰ দেউৰী আপোনালোকক স্বাগতম জনাইছো আজি ভিডিঅ'টোত আমি চাম APDCLৰ যেটো স্মাৰ্ট মিটাৰ হেতু নিজৰ মোবাইলৰ পৰা কেনেকৈ ৰিচাৰ্জ কৰিব পাৰি গতিকে ভিডিঅ'টো হেবলৈ চাই থাকক বলক এতিয়া ভিডিঅ'টোলৈ যাওঁ এতিয়া আহো মোবাইল স্ক্ৰীনত আপুনি আপোনাৰ গুগল ক্ৰমত যাব আৰু আপোনাৰ সাৰ্চ বাৰত ক্লিক কৰিব আপোনাৰ APDCL প্ৰিপেইড ৰিচাৰ্জ বা স্মাৰ্ট মিটাৰ বুলি দিব স্মাৰ্ট মিটাৰ তাৰপিছত আপুনি চাৰ্চ কৰি দিব ইয়াতে এনেকুৱা ঠিক এনেকুৱা ধৰণৰ অপশ্যন আহিব আপোনাৰ যিটো প্ৰথম লিংক এই প্ৰথম লিংকটোতে আপুনি ক্লিক কৰিব APDCL APDCL আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড আপুনি ইয়াত ক্লিক কৰি দিব তাৰপিছত ঠিক এনেকুৱা ধৰণৰ অপশ্যন খুলিব আপুনি এইটো কাটি দিব ইয়াতে চাব ইয়াত বহুত ধৰণৰ অপশ্যন আছে ইয়াত এইটো চাওক প্ৰিপেইড মিটাৰ ৰিচাৰ্জ আছে ইয়াত স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ এইটো আপুনি বেলেঞ্চটো চাব পাৰে আৰু ফে ইলেক্ট্ৰিক বিল এইটো আমাৰ যিটো নৰ্মেলি বিল সেইটো দিব পাৰে গতিকে আমি এতিয়া ৰিচাৰ্জ কৰিব লাগে ৰিচাৰ্জ প্ৰিপেইড মিটাৰ যিহেতু আমাৰ বৰ্তমান কাৰেণ্ট নাই গতিকে ইয়াত ৰিচাৰ্জ অপশ্যনত ক্লিক কৰিব লাগে তাৰপিছত ঠিক এনেকুৱা ধৰণৰ অপশ্যন আহিব আপোনাৰ এইটো ইয়াতে দেখিছে ইণ্টাৰ কনজিউমাৰ নাম্বাৰ আপুনি ইয়াত আপোনাৰ মিটাৰ নাম্বাৰটো দি বহাব মই দিছোঁ ইয়াতে তাৰপিছত ইয়াতে কেপচাৰটো আছে ন এইটো এই কেপচাৰটো ভৰাই দিব আপোনাৰ 2537 তাৰপিছত এই কাৰ চিনটোত দবাই দিব এইটো চাওক আপোনাৰ ডিটেইল লাগি গ'ল ইয়াত এইটো কাষ্টমাৰ নাম কিছুমান হাইড কৰা আছে তথাপি আপুনি জানিব পাৰি এইটো মণি কুমাৰ পেগু লোকেশ্যন ধুনাগুৰি আপোনাৰ যিটো হয় চাই ল'ব আপুনি তাৰপিছত ইয়াতে আপুনি দেখি এইবিলাক যে ষ্টাৰ মাৰ্ক দিয়া আছে সেইবিলাক আপুনি বাধ্যতামূলকভাৱে ইয়াত ফিল আপ কৰিব লাগিব আপুনি এইটো মনত ৰাখিব আপোনাৰ 100 টকাৰ তলত ইয়াত ৰিচাৰ্জ নহয় কমে 100 টকা আপুনি ৰিচাৰ্জ কৰিব লাগিব মই এইকাৰণে ক'লোঁ যে এইটো এপছটো মই কেলৈ দেখালোঁ এপছ নহয় এইটো চৰিতে মোবাইলৰ পৰা কৰিব দিলোঁ যে আপুনি হয়তো আপুনি নতুবা আপুনি ফোনপে' গুগল পে'টো পাৰে কিন্তু আপোনাৰ এই নামটো ডিটেইলটো নাহে কেতিয়াবা তাত কি প্ৰব্লেম হয় আপোনাৰ যদি এটা সংখ্যা ভুল হৈ যায় আপোনাৰ ৰিচাৰ্জটো বেলেগ জেগাত সোমাই যাব গতিকে এইকাৰণে মই এইটো বেছি শুদ্ধ বুলি ভাবিলোঁ গতিকে ইয়াত আপোনাৰ নামটো ওলাই গৈছে গতিকে ইয়াত আৰু কনফাৰ্ম মই আৰু এবাৰ আহিছোঁ তাৰপিছত মোবাইল নম্বৰ ইয়াত আপোনাৰ যিকোনো এটা মোবাইল নম্বৰ দিব পাৰে তাৰপিছত ইয়াত আপোনাৰ ইমেইল আইডি আছে যদি দিব পাৰে নাই যদি একো নাই তাৰপিছত পে' নাও কৰি দিব পে' নাও কৰাৰ পিছত ঠিক এনেকৈ ধৰণৰ অপশ্যন আহিব চাওক ইয়াতে আপোনাৰ কিছুমান অপশ্যন আছে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড এইটো দি কৰিব পাৰে আপোনাৰ নেট বেংকিং আৰু UPI ইয়াতে UPI তাতে গুগল পে' ফোনপে' চব ইয়াতে হৈ আছে তাৰপিছত আপোনাৰ ৱালেট যাৰ এয়াৰটেল মনিত ৱালেট আছে তেখেতসকলে কৰিব পাৰিব এইটো গতিকে আমি বেছিভাগ ফোনপে' গুগল পে' ইউজ কৰিম এতিয়া আপুনি ইয়াৰ পৰা ডাইৰেক্ট আপোনাৰ ফোনপে'লৈ ৰিডাইৰেক্ট হৈ যাব পাৰে এইটো যে পে' বাই এনি UPI এপ ইয়াত ক্লিক কৰিলে আপোনাৰ ডাইৰেক্ট গুগল পে' বা ফোনপে'লৈ ৰিডাইৰেক্ট হৈ যাব আৰু যদি বোলে আপুনি বেলেগ এটা মোবাইলৰ পৰা কৰিম বুলি ভাবিছে তেতিয়া ইয়াত পে' বাই UPI QR আপুনি ইয়াত এনেকৈ কৰিলে QRটো ইয়াত শ্ব' হৈ যাব এইটো চাওক শ্ব' QR কৰিলে ইয়াত শ্ব' হৈ যাব এনেকৈ ধৰণৰ শ্ব' হৈ যাব ইয়াৰ পৰা আপুনি এইটো স্কেন কৰি আপুনি পে' কৰিব পাৰে আৰু এটা অপশ্যন হৈছে আপোনাৰ যিটো ডাইৰেক্ট এইটো চাওক পে' বাই এনি UPI এপছ আপুনি ইয়াত ক্লিক কৰিলে আপোনাৰ এইটো চাওক মোৰ এই দুটা আছে এনেকৈ ধৰণৰ আহিব জিপে' আৰু ফিনো পে' দুটা আছে মোৰ এটা আপুনি যদি ডাইৰেক্ট জিপে' যায় এনেকৈ জিপে'লৈ ক্লিক কৰিলে হ'ল আপোনাৰ এইটো ভিডিঅ'টো যিসকলৰ মোবাইলটো সৰু বা মোবাইল নাম্বাৰ লিংক নাথাকে APDCLৰ লগত তেখেতসকলৰ কাৰণে এইটো বেষ্ট আৰু যিসকলৰ মোবাইল নাম্বাৰ লিংক আছে APDCLৰ লগত এটা এণ্ড্ৰইড ডাঙৰ ফোন আছে তেখেতসকলৰ কাৰণে এটা মাই বিজুলী বুলি এটা এপছ আছে তাতে আৰু ইজি পদ্ধতিত কৰিব পাৰি যদি আপোনালোকে বিচাৰে কমেণ্ট কৰিব তেতিয়া মই আপোনালোকক সেইটো বিষয়ে এটা ভিডিঅ' বনাই দিম ভিডিঅ'টো আপোনালোকে উপযোগী হ'লে এটা লাইক কৰি ফ'ল' ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ পৰিয়ালৰ কোনোবা বন্ধু বান্ধৱীয়ে যদি স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব আৰু ৰিচাৰ্জ কৰোঁতে কিবা সমস্যা হ'লে কমেণ্টত মোক কৰিব যিমান পাৰোঁ মই আপোনালোকক সহায় কৰি দিম ধন্যবাদ